তো গাইজ মানে পিতাম হয়তো এয়ার কন্ডিশনার পেন তলৰ পিনে হাৱা সোমাই থাকে। তো নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? তো গাইজ ৰাতিপুৱা মানে বঢ়িয়াকৈ উঠিলোঁ। গাইজ গোল্লাই দি চাহ গোল্লা আৰু চাহ মানে গাইজ গোল্লাটো বহুত দিনৰ মূৰত খালোঁ। আৰু আজি কি কৰোঁ চাওঁ দিনটো। তো গাইজ এতিয়া ৰাতিপুৱাৰ ভাত খাওঁ, মাংস আৰু ভাত আছে। তো গাইজ আজি মানে আমি কি পিজ্জা অৰ্ডাৰ দিয়াৰ কথা আছে ৰ'ব, মানে সিহঁতে পাৰ্থহঁতে আনব আহিছে কিবা মানে অৰ্ডাৰ দিব কিজানি কৈছিল কিবা কৰে। তো গাইজ মানে এতিয়া পথাৰত আহিছোঁ ৰ'ব, এই মামীৰ লগত, মামী আগতে আছে আমাৰ পিছফালে, কিবা চাহ দিব আহিছে নেকি। তো আজি ৰ'দো ইমান নাই কিন্তু অলপমান গৰমো লাগিছে। কি চলে বা এতিয়া দেখি কাম চলি আছে কি চলে বা। তো গাইজ এটা কথা গম নাপাওঁ, পথাৰত যেতিয়া আহোঁ একদম বঢ়িয়াকৈ একদম ভালকৈ আহোঁ, মানে ভাল লাগি থাকে আৰু আহোঁতে, কিন্তু যাওঁতে অৱস্থা বেয়া হৈ যায়। পিছে গাইজ ভৰি চাক না ভৰি এই ভাই মানে গাইজ কি কৰিব লগা আছে মানে সেইটো চাই যাই পেলাই কঠীয়া আনিব লগা আছে, হাতত লৈছোঁ তাকো সদায় ইমান গৰম খানত লৈ আছোঁ। তো গাইজ মানে এতিয়া গিলাচ এটা ভাঙি গ'ল, মানে গাইজ নেমু চৰবত আছিল, নেমু চৰবত খাই থাকোঁতে এই ক'ত বা থোৱা আছিলোঁ গমেই নাপালোঁ, ক'ত বা কেনেকৈ বা ভাঙিল গমেই নাপালোঁ, হাতখনতে লাগি গ'ল নে ভৰিতে লাগি গমেই নাপালোঁ, ফাপকৈ ভাঙিছে। আৰু গিলাচ কেতিয়াও ভাল নহয়। তো গাইজ মানে আমি এতিয়া খেলা খেলিব যাওঁ। তো গাইজ মানে আজি বতৰটো কি ধুনীয়া, একদম মজা একদম বতৰ। আৰু গাইজ ৰান্ধনি ওলছি, এই দেখিছি না এইযোৰ ৰামধেনু, এনেকুৱা বতৰটো কিন্তু ভাল লাগে কিন্তু। তো গাইজ মানে আমি এতিয়া খেলা খেলিব যাই আছোঁ, আৰু প্ৰীতমো আহি গৈছে আৰু বঢ়িয়া ষ্টেম লৈ লৈছোঁ। আৰু গাইজ মানে আজি জিকি খেলা খেলিব লাগিব, জিকি খেলা খেলিব লাগিব। তো গাইজ মানে দেখছি না গাইজ এলাও সাত চলি মান কি কৰবে এই বৰষুণৰ বতৰতো গাইজ ক্ৰিকেট খেলিব আহে। গাইজ বতৰটো ভাল লাগে কিন্তু, আৰু মন্দিৰটো এইটো ইয়াতে আলোচনা কৰিছে কিবা, আৰু বৰষুণ দি আছে আৰু মোৰ কাষত আছে কিবা কৰি, এইটো কিবা কৰি আছে হা। তো হেল্ল' গাইজ, বহুত দিনত মই আজি আৰম্ভ কৰি দিছোঁ, মানে আৰম্ভ কৰা নাই, এনেই এবাৰ কৈছোঁ আৰু ডিপুটি দিলে নুঠোৱা আজি নহয়, ডাঙৰ মানুহে গেল বে, ডিপুটি দিলে আমাক এবাৰ উঠিব ডাঙৰ মানুহ হৈছে আৰু আছে তাকে দিব আৰু হেণ্ডেড কেক লৈ গেলি। মানে আজি গাইজ মানে খানা খাওঁ নি, খানা পুৰি মাংস পুৰি নেকি পুৰি মাংস দি খানা খাই দিম। এতিয়া মাংস মই যাম, আমাৰ এটা বিশাল মাংস মই যাওঁ মানে আজি আৰু এটা চলি আছে দেই আহিছ, আমি যাম মানে মাংস আমাৰ তাত যাব লাগিব যো। তো গাইজ মানে এতিয়া মানে তো গাইজ পইচাটো লৈ ল'লোঁ মানে মোৰ তাৰপৰা, এইটো মোৰ পইচা এনে দিয়াই নাই, লাভৰ হাতে চাহ আছোঁ এতিয়া আমি সিও গেল আমাৰ ক'ত বা গেলি ক'ত গেলে সি ফোন মাৰে। তো গাইজ মানে আমি এতিয়া বঢ়িয়াকৈ মানে মাংস ল'ব আহিছোঁ দোকানখনত, এখন দোকান মাংস ল'ব আহিছোঁ, পলদীপ পাৰ্থ আমি দুখন বাইক লৈছোঁ, পাৰ্থৰ এখন আনিছে আৰু পলদীপ এখন আনিছে, এখন দোকান মাংস লৈছোঁ। আজি খানা কেনে হ'ব পলদীপ? পুৰি হ'ব আজি, পুৰি হ'ব গাইজ, পুৰি খাম আজি, আলগ হ'ব আলগ। মানে আমি দোকানত আটা চাটা লৈ লৈছোঁ, সেই আটা চাটা আছে বঢ়িয়াকৈ। বহুত দিনৰ মূৰত আমি গাইছোঁ মানে এই পুৰি আৰু এই মাংস খাম, ভাল লাগব আৰু গাইজ মানে আমাৰ মানে খানা খাইছিলোঁ, এতিয়া আমি চব একেলগে জমা হৈ ল'লোঁ। ইয়াতে আছে পলদীপো আছে, এই কিবা কৰি আছে চিপছ টিপছ আছে বঢ়িয়াকৈ। আৰু গাইজ মানে আমাৰ যাব মাংসটো অলপমান দেৰি হ'ব, এতিয়া কেইটা আছে মানে এতিয়া 9টা 10 মান হৈছে, কিন্তু আমি বনোৱাই নাই চাওঁ 9টা 10 মান হৈছে, আমি এতিয়ালৈকে বনোৱাই নাই, দেৰি হ'ব কিন্তু আজি মানে মজা খানা হ'ব গাইছ, মজা আৰু পুৰি চুৰি একদম পুৰি মাংস কিছি
ই বোলে জিমত যোৱা কৰিছে দেখিছে না একদম কি বডি চলো বগা আছে দে ভাই গাইজ কি বগা আছে কিন্তু তোমাক সেইদিনাখন কৈছিলোঁ বেয়া বগা আছে কিন্তু তো গাইজ মানে এটা আছে না 9:30 বাজছি ৰাতি দুইটা কেলে খানা আনন্দ হয় নাই এটা আছে এই কি চাৰ্কাছ দেখে এটা বহি ইটি পেটলা ইয়াত ঘুমে থাকাতে যায় ইয়াৰ পেটলা চালাই খালি বগা আছি বগা আছি এই তাত কিবা খাবা পোৱা নাই কি চুবি আছে না চাগে এই দানা জলদি কৰ চলি দে বনো দেৰি হৈছে গম পা না তোৰ সন্মান খাই দিবি এটা সন্মান আছিল কি সন্মান আছে তোৰ কি সন্মান আছে তাৰবোলে কিবা সন্মান আছে তাৰবোলে কিবা সন্মান আছে তাৰবোলে কিবা সন্মান আছে গাইজ তাৰবোলে কিবা সন্মান আছে বোলে অ' বাৰ ইয়াৰ কি সন্মান আছে কি সন্মান আছে তাৰ কি সন্মান আছে মোক কি আগতে গাইজ মানে স্কুলত থাকোঁতে সি মানে বেলেগৰ টিফিনবিলাক খাই এই সন্মানত থকা নাই গৰু এটা ক্লাছ আমি মানে গাইজ কি জানো ক্লাছ 10 থাকোঁতে আৰু 9 বেটা কি মাতে মানে 9 বেটা তাক মাতে মাতি কয় পল দাদা আছে নে টিফিন খাব লাগিছিল মানে বল ন টিফিন নকলে তাক মানে গাইজ এই নামটো স্কুলত চবে পল বুলি কৈছিল মানে তাই আৰু পল নহয় মানে ই নোহোৱাকে টিফিন খাব লাগিছিল সত্যটো মানে পলুৱান নাম কলু গাইজ আনিয়া নাম কলু পলুৱান মতা কলু নহয় তো ভাইৰেল তই চবে ভাবে কলু কনে কলু গাইস কবে নত পলু পলু কৰি দি এটা গাইজ চবে কমেণ্টত কলু কলু কলুকে ভৰ্তি কৰি দিয়ে একদম ঠিকে বলি কলু মেইন কলু ইজ মেইন তো গাইজ অলৱেজ কলু ইজ মেইন এই ৰব কি অপছন কি অফ কৰিব লাগে ভিডিঅ' কৰি আছোঁ গাইজ ভ্লগাৰ এই গম্পাছটো তো ব্লগাৰ হলি হৈ জিপুৰ সন্মান খাবি কৰিলে কিন্তু গাইজ কিছু বগা আছে কিন্তু এই জো খানা করতে এটা কোলে দাম কোনে দিছে কোলে দাম কোনে দিছে হ্যাঁ এই ইলে যা এই অফ ক্যামেরা কবা লাগে অফ ক্যামেরা অফ কি আনা বসে না খাবার বসে করতে দিছে টপ সিক্রেট ফরদে মারিছে কোনে দিছে টপ সিক্রেট মিনময় দিছে মিনময় মিনন বকু না পাছনা মেলা দিছে চাগে ন নহয় তোৰ নাম মেখলা তাৰ নাম মেখলা তো নাম মেখলা এ তোৰ নাম মেলকা যে এনচেল কামাৰা কি পাছ এই মেখলা পিতে গানো আছে ইতে ন দুমে কি আইতাৰ মেখলা কি তো গাইজ মানে আজি পাৰ্থ মাকে বহুত খঙত আছে মানে গাইজ কি কম বহুত খঙতে আছে একে বলি মুট হা এই দেটা এই অপছন যাব নাগে যাব যা মানে আমাৰ আজি খানা হ'ব নাই ধৰিব পৰা নাই ৰ'ব দেখিছে না জুই উঠা নাই কেনেকৈ গাই জুই উঠা নাই পাৰ্থৰ ফাদাৰ আহিছে খাই নিতে পাৰ্থৰ ফাদাৰ দিছে এখন বাইক ফাদাৰ এইটো পাৰ্থ বাপেক পাৰ্থ ভাবি বহুত পাৰ্থ মানে গাইছে বহুত ভয় কৰি আছে বাপেকে কিবা ক'ব গ'লে পাৰ্থ জুই উঠো তো গাইছ মানে খাই নিলাম আৰু জুই কৰি বঢ়িয়াকৈ কিন্তু জুই ধরছি পার্থ হয় এই পার্থ মাকে জুই ধরবে নলিলা এই আমি পার্থ জুই ধরছি এই আমার মশলা বাতাত ব্যস্ত হয়ে গেছি হ্যাঁ কিছি পার্থ বলে সৌরিয়া হেৰি কেৰা এটা লয়া আজি মানে পার্থ বাপেকৰ মুখটো বহুত ভাল হৈছে কিয় বা বহুত ভালো হয়েছে জি তেল চেল এখানে গরম বাড়িছি তো এখানে তেল লাগা আছে কি নেটবি র নেটবি তো স্থায়ী দে বলে মানে এখানে বড় লাইট সেট লগাই দিছে পার্থ 2 টাকা লাইট লগাই দিছে আজি মানে গাইস পার্থর বাপেকৰ বড় মুডটো বহুত ভালো হয়েছে মানে দে সঁচা কথা পাৰ্থ বাপেকৰ কাৰণে দুই এষাৰ কওঁ খালে পাব খুৰা কি কম দুটা আহি গৈছে কিমান মৰম খুৰা বুজি দুটা আহি গৈছে তো গাইজ মানে পিতা মই এয়াৰ কণ্ডিশ্যনাৰ পেন তলৰ পিনে হাৱা সোমাই থাকে ভাল কথা পেনটো ভাল লাগছে কিন্তু এয়াৰ কণ্ডিশ্যনাৰ পেন তই এইটো পেন পিন্ধি আছা
কিন্তু কথা বলতে পয়সা রাখি কম এই রাতে গান শুনে বহুত যা হই তার কালা কালা আজি তার মন্দির যাওয়া মসজিদের মানে তো গাইস মানে আশা করছি তো লাগছি আর দেখ ক্যামেরা নহবি মই কি করাইছেন তো তোমার সাইজ দিয়া দে ও দিয়া কেলা আমি তো হাগা কেলা? ওপেন নহ ক্যামেরা ওপেন নহ কি দেখাইছি প্ল্যান কৰি আরে হেঙ্গেটো সবে করতে পারবো হেঙ্গেটো সবে করতে পারবো এয়ার কন্ডিশন পেইন্টেড হৈছে না এইটো কঠিন না তোমার পেন্ট লাগছে এক বছর পিন্ধা লাগে এটা এক বছর পিনবে না এয়ার কন্ডিশনার পেন কিনি যাও নাকি একবার ওই দিবিন নি নাম থাকাবে না তুমি তো গাইজ মানে আমাৰ এতিয়া আঞ্জা হৈ গ'ল অলপমান গাইজ মানে হেৰি হৈ আছে আৰু কি বুলি কয় আৰু ভাল হ'ব লাগব আৰু এনেই হৈছে আঞ্জাখন ঠিকে আছে মজা বনছি বঢ়িয়া হৈছে আঞ্জা মানে হেৰি কি খাম আজি পুৰি খাম কাৰণে আকৌ যাব লাগিব মানে এতিয়া পুৰি বনাই আছে এইখান পুৰি এইখান পুৰি বঢ়িয়াকৈ হৈ গৈছে গাইজ মানে এইখান মাংস হৈ গৈছে তো গাইজ মানে আমাৰ এতিয়া মানে মাংসটো হৈ গ'ল আৰু এতিয়া হেৰি কৰিম এই পুৰিকেইখন হেৰি কৰিম এইখানে নেকি মাংস আমাৰ পুরাতে আছে তো গাইজ আৰু আছে আৰু গাইজ আছে পল্লিবার মই খাওয়াতে এক্সপার্ট ন আমি আসলি গো মানুষ না পুরি মনসিতে কি একা তো গাইজ আপনার লাগি তাক বহি থাকাই দেখি আছে চাগে সেই মানে তাত তো গাইজ ই মানে ৰখি আছে ই ৰখি আছে খাম বুলি তো আপনাদের টাকা দিছিল অলপ এই গৰম মাৰিছোঁ অলপ বঢ়িয়াকৈ গৰম মাৰি এনেকে টিপি দিবি তাত টিপি দি এনেকে টিপি দি এনেকে টিপি আৰু উল্টে দি একবাৰ দুইবাৰ দিলেই যাব দুইবাৰ উল্টে দিলে হৈ যাব থৈ দি তো নাখাওঁ হ'ল নেকি এই উল্টো হাত হ'বই হা আমাৰ মাজুলী যাম হেৰি আছে এতিয়া কিবা পুৰি বনাই আছে বিতমে বেছি টকাত দগিস বাইক পেহলা ৰুটি দে না এক দিবি দেই বেয়া এটাকে খান্দা ৰচোন আমি মোবাইলৰ খাব না ভাই মানে গাইছে একো গুটুক দিম মানে বৰ আহিবৰ বেংক ৰখিছে নে গৰম হৈছে নাখায় এই লাগি মোৰ ভালকৈ একশ্যন আছে হা এই গরম আছে খাব ৰ গৰম হৈছে না ইমানত যাব যাম নাই নাই গাইছে খাব না গাইছে মানে গৰম হৈছে কাৰণে অলপ খেয়ে কৰিছে লাহে লাহে নাখায় নেকি আমি মানে পুৰি কুকুৰা খাব জানাই আমি মানে পুৰি কুকুৰা খাব জানো আৰু আমি খাম গাইছ ও খাচি 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 দি ভাই মই ভাবিছিলোঁ আবার নামটো ইয়ে পালো না খাচি দি খাচি টেষ্টি না টেষ্টি বুলি কৈ দি টেষ্টি খাচি বে খাবো ये फायदा है जान हमारे डिब्यूटी पर माने इस भाई ने क्या बोलूं मैं इस भाई ने कुछ इस फाइनल के किसी नहीं ना बाबा जान पूरी का फुल बाटी की पूरी का हम फुल बाटी पूरा बाद दे আমি হাম ফুল নহলি লব বেছি লাভ নাই দগিস বাগাৰ খান দি দাও আৰু কাম হে দগিস বাগাৰ লাছ খান দাও আৰু নাকি ये खाबा ना ए दगि जावरा कलक दिया र खाली ताक दियाकै भाइ सोलो हो कुकुर तो जंगल से तो हंगे होई जा मुमेल रिक्शा गाई जाको आका आका कुकुर तुरिस रे हो तो क्या क्या तो हाको तो पूरी फुल को कंपा
নুকুলবো দি বিদ্যা উলবো উলবো মই তোকে কওঁ ফুলৰ কথা কোৱা নাই ফুলৰ কথা আছে নুকুলৰ কথা আছে নুকুলে খেন্দা চাবা আছে ইমান হাবিৰ তই কথা কবা আছে পুৰি নিমখ দিয়া নাই নিমখ দিয়া নাই নিমখ এনে অলপ অলপ কমছি নিমখ মই গম পাইছোঁ খুলিবা দিছিলো মোক বহু বহু কমছি নেকি ঠিকে আছে একো নাই গাইছ মানে আৰু খান এক দিবে যা আছোঁ মানে খাৰা ইয়াৰ পৰা লৈ যা জোখা লৈছোঁ হৈছে আন্দা নহয় ভাই কুকুৰক দিয়ে আৰু এনো দিয়া আগে দিছোন গাইছ মানে দিবহে লাগো কি বিতম ফৰক এনে এবার আবার থার কুকুর তো না 3 নম্বর কুকুর দিবে আছো ওরে কেটে আসা দিবে আমি মানে কি নাকি খাবি দিয়ে আছে তোরা খাবি নাকি এ যাও এ বলিস বাকি মুখ মেরে দেখালা 1 নম্বর কুকুর 2 নম্বর কুকুর 3 নম্বর কুকুর দিও তো গাইস মানে আমার ইতান পুরি বনা হয়ে গেল আর গাইস ইতান আমি এনকে আছো ইটো গাইস ইতান আপোনালোকে কি জানি তাক কাম কৰা দেখাই নাই চাগে এ এনকে আছে এ হ'ব দিয়ে চবে কাম কৰছো আমি তাই ভাই ইতান পুৰি খান নবনলো আৰু এতে আছিল ঘুমে আছিল সেইটা মাথা উঠি আছে গাইস নে তেন পাৰ্থ আয়া হেৰিছে আমাৰ খানা আহিছে যা ভাত দিকে তো গাইজ মানে আমাৰ ইতান খানা আহি গেল আৰু আমি চব ইতান লৈ বহিছোঁ ইয়াতে আছে হেডবিলাতে খাইছে আমি দু ইয়াতে আছোঁ গাইজ ভাল লগা কিন্তু বস্তু খাই খান গাইস কি গাইজ তো গাইজ কিবা দেখে এনেকৈ সুখত দৰে খাই আছে দেখবি লাগি যায় রাখ ভাই তো গাইস আমার যে খানা খাওয়া হল খানা দিলি চিকেন গাইস মানে ঘৰত যাওঁ আৰু গাইস মানে আজি ইয়াতে থাকবো একেলগে আৰু গাইস আমি ডগিছ ভাইক একো নিদিলোৱে ডগিছ ভাই সৰি তই পুৰি বহুত কেখান চাইছা আৰু গাইজ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে ভাল নমস্কাৰ সৰি নহয় কি সৰি তো গাইজ মানে আমি এই কুকুৰটোক অলপমান দিওঁ এই ডগিছ ভাই খাই লওঁ আৰু বাছি তো গাইজ মানে ডগিছ ভাইৰ কাৰণে অলপমান বেয়া লাগে সেইকাৰণে দিলোঁ আৰু মাংস ৰ মাংস দিছোঁ টিফিন আনছো ঐ এইটো মোৰ টিফিন এইটো মোৰ টিফিন গাই দেখছ এই টিফিন লৈ যা খাই মানে কি হাত চলি মানে কি জানে গাইজ মানে আমাৰ যোনটো ভাইটি আৰু সি তাৰ কাৰণে লৈছোঁ আৰু সি খাম গাইছে পইচা লাগে নেকি তোক পেলি দিমে তোক পইচা দি এইগিলা দে বহুত দিনত আজি বহুত ভাল লাগছে কিনে এনে বহুত দিনৰ খানাটো খালোঁ পুৰি দি সদায় ভাতে দি খাই চাউল দি খাই থাকো আজি কিন্তু আটা দি খাইছো সেইটো কাৰণে বেছি ইউনিক আনকমন তো গাইজ মানে মই এতিয়া ঘৰত আহি পালোঁ আৰু গাইজ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিব লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি কাৰণে বাই বাই